মনচন মাৰি বহি আছ যে না একো হোৱা নাই কচোন কিবা এটা যে হৈছে খাটাং নাই একো হোৱা নাই তেন্তে ইমান উৎপাত কৰি থকা তই যে আজি এনেকৈ বহি আছ বাদ দে একো হোৱা নাই বল ইমানহঁতৰ ঘৰ ফালে যাওঁ না মন যোৱা নাই একো নহয় বলচোন যাওঁ আহ তহঁতি নাই একো কৰা নাই এনে বহি আছো কৰ পৰা আহিলি ঘৰৰ ফালৰ পৰা আহিলো এইডালে হও তাতে মনচন মাৰি বহি আছিলে মইহে লৈ আহিছো আৰু তহঁতিও যে এনেকৈ আছ ভাল লগা নাই কিবা নাজানো কিয় জানো মনটো ভাল লাগি থকা নাই সমাজখনৰ কাণ্ডবোৰ দেখি অলপো ভাল নলগা হৈছে সমাজখনক কিছুমান মুধাবুটা বৰমূৰীয়াই নষ্ট কৰি দিছে কিছুমান নিয়মে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি দিছে সমাজত গোলামী আঁতৰ নহলে এনেকৈ থাকিব ভালেই হ'ল তাক লগ পালো কি চাকে আমাৰ ওচৰলৈকে আহিছিলে হয় চাগে দেউতাক চাগে ঘৰতেই নাই তাক দেউতাকে আহিবলৈ নিদিয়ে হয় চাগে ইমান বেয়া নে তাৰ দেউতাক নহয় বেয়া আমি বাস কৰা এই সমাজখন বেয়া আমি বাস কৰা এই সমাজৰ কিছুমান মানুহ বেয়া আমি বাস কৰা এই সমাজৰ ৰীতি নীতি পঢ়িবলৈ পাওঁ বেলেগ কিন্তু ইয়াৰ আচল ছবিখনো বেলেগ জয়ন্ত পালেহি জয়ন্ত ক'ত যাৱ আজি দুদিন যে তোৰ দেখা দেখিয়ে নাই আমি তোৰ ওচৰলৈকে যাবলৈ আহিছিলোঁ জয়ন্ত ক'ৰবাত গৈছিলি নেকি নাই ঘৰতে আছিলোঁ তেন্তে ওলাই অহা নাই কিয় নে মন যোৱা নাছিল আমালেও তোৰ মনত পৰা নাছিল নে পৰিছিল কিন্তু কি ঘৰত চাগে আহিবলৈ নিদিয়ে হয়নে বহুত কথা বাদ দে সেই বহুত কথাবোৰ পিছে বিহুৰ আখৰা কৰিব হ'ল নহয় তই চাগে গমেই পোৱা নাই বিহু পালেহিয়ে দেখোন জানো কিন্তু এইবাৰ মই বিহু নামাৰো তহঁতিয়ে মাৰিবি মই বিহু মাৰিব নোৱাৰো সমাজে নিদিয়ে আকৌ কোনখন সমাজৰ কথা কৈছ যিখন সমাজে বিভেদ সৃষ্টি কৰিছে সেইখন সমাজ যিখন সমাজে উচ্চ নিচ বিচাৰ কৰে সেইখন সমাজ যিখন সমাজে ধনী দুখীয়াৰ ভাগ বিচাৰ কৰে সেইখন সমাজ মানুহে সৃষ্টি কৰা সমাজ মানুহৰ মাজত বিভেদ বেবিচাৰী সৃষ্টি নহবৰ বাবে কিছুমান নিয়ম বান্ধি এটা পথত ৰখাই হৈছে সমাজ কিন্তু গোলামী মানুহবোৰ কেতিয়াও এখন শুদ্ধ সমাজ হ'ব নোৱাৰে মোৰ এটাই দুখ মই আব্বা আম্মা কওঁ মই ভগৱানক আল্লাহ কওঁ তোৰ দুখ হ'ব নোৱাৰে
এইখন অসম নানা জাতি ধৰ্মৰে আমি আটাই অসমীয়া কেডাল একতাৰ দোলেৰে আমি বান্ধ খাই আছোঁ মানুহে জাতক নহয় প্ৰতিভা গুণক বা কৰ্মকে সন্মান কৰিব লাগে তই বিহু মাৰিবই লাগিব মোক জোৰ নকৰিবি নহ'ব তই ঢোল বজাবই লাগিব মোৰ লগত লাগি তহঁতি বেয়া হ'ব নালাগে আমি নামানো আব্বাই কৈছে তহঁতৰ আৰু আমাৰ উৎসৱবোৰ বেলেগ তই বিহু মাৰিবই লাগিব সমাজক আমি বুজাম কাহানি ৰাম আৰু ৰহিমেও একেলগে বিহু মাৰিছিলে আৰু এতিয়াও মাৰিম মোক লৈ তহঁতৰ বিপদ হ'ব কাৰণ মই মুছলিম একো বিপদ নহয় ব'ল আখৰা কৰোগে কিবা হ'লে আমাৰ হ'ব তই একো চিন্তা কৰিব নালাগে বিভেদবোৰ আঁতৰাই আমি এক হৈ দেখুৱাম ব'ল আমি সকলো ভাই ভাই একো কিন্তু নাই পুৰণি নিয়ম কিছুমান আমিয়ে ঠিক কৰি সমাজখন সংস্কাৰ কৰিব লাগিব ব'ল আমি আখৰা কৰোঁগৈ